ফেমিলি আমাৰ লগতে তুমিও জীয়াই থাকা ও বোলো বান্ধৱ কৃষ্ণ এবাৰহে দেওবাৰ নহব ভাবিছো যে পাৰ্টনাৰশিপ মই সিদ্ধান্ত ললোহে বোলো কিবা এটা জৰুৰী কামত চন্দলে ওলাইছো চন্দলে যাম গতিকে বন্ধু বান্ধৱী সকল বোলো কাৰোবাৰ যদি জানো বাবু ধুনু মাইনা সিহঁতৰ কাৰণে তৰা চৰা আনিব লাগে মোক এতিয়া কন্টেক্ট কৰা মই তোমালোকৰ বাবে এটা তৰা আনি দিম এই সব বাত হে क्या इन फैमिली কন্টেক্ট কৰিবা দে লৈ আহিম তৰা এটা ভাল হ'ব খুব ভাল হ'ব কোনে কি আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে মহাপণ্ডিত কিতা বুলু ছাৰ যে মই এই জৰুৰী মিটিং এখনৰ কাৰণে এই চন্দলে যাম বুলি ভাবিছো সেইকাৰণে মই আমাৰ বন্ধু বান্ধৱী ধুনু মাইনা সকলক কৈছো বুলু তোমালোকৰ জানো বাবু ধুনু মাইনা সিহঁতৰ বাবে যদি তৰা চৰা আনিব লগা আছে মোক কন্টেক্ট কৰা মই আনি দিম ইমান কোন সহায় কৰিবলৈ তই উপায় নাই ছাৰ মানুহ যেতিয়া সহায় কৰিবলৈ মন যায় খুব সুন্দৰ গুড মৰ্নিং ছাৰ মোৰ ফালৰ পৰা গুড মৰ্নিং থাকিল ছাৰ ওকে গুড মৰ্নিং থ্যাংক ইউ ছাৰ হ'ব সানি মই ডাইৰেক্টলি তোক এটা প্ৰশ্ন কৰিম তই উত্তৰটো দিবি ঠিকে ওকে ছাৰ দে তোক যদি মই সুধিছোগে মই সুধোং বোলো তই স্বৰ্গত যাবি না নৰকত তই ডাইৰেক্ট উত্তৰ দে ছাৰ মোক এটা মোবাইল দিলেও হ'ব তাত আনলিমিটেড পেক ভৰাই দিব লাগিব আৰু ধুনীয়াকে পাৱাৰ বেংক এটা দিব লাগিব যাতে মই মোবাইলটো চাৰ্জ কৰিব পাওঁ তেতিয়া এই গোটেই প্ৰচেছটো মানে মোবাইল ফোনৰ প্ৰচেছটো মোক দিলে মই স্বৰ্গতো যাব পাৰিম নৰকতো যাব পাৰিম নো প্ৰবলেম মোবাইলটো হ'লেই হ'ল খালে তোক মই সেইটো কোৱা নাই জকৰ মহাপণ্ডিত তই ডাইৰেক্ট স্বৰ্গত যাবি না নৰকত নৰকলে যাম নৰক চবে স্বৰ্গলে যাব বিচাৰে তই আকৌ কিয় নৰকলে যাবি সেইকাৰণে ছাৰ মই নৰকলে যাম চবে স্বৰ্গলে যাব বিচাৰে গতিকে মই অকলে নৰকলে যাম মানে সকলোৱে স্বৰ্গলে যাব গতিকে স্বৰ্গত যিমান ভাল বস্তু আছে সব শেষ হৈ থাকিব আৰু আনফালে কমকৈ হ'লেও তো নৰকত ভাল বস্তু থাকিব ন গতিকে মই অকলে গৈ গোটেইখিনি পাৰ হৈ দিম বছ লৰাই কিন্তু বুদ্ধি পাঙিছে আজি যুগৰ ডেকা ল'ৰা যে হ'ব দে তোৰ কথাটো শুনি ভালেই লাগিছে থেংক ইউ ছাৰ ৱেলকাম হৰি ছাৰ কওকচোন এই চেগতে তোৰ ভাগৰ সপোনাৰ্থ কবিতাটো মাতি দে হয় ছাৰ বহুত হয় ঠিক আছে মাত আৰম্ভ কৰি দিছো তেনে আৰু দেই কুমলীয়া অন্তৰখনি জহি খহি গল মইনাহঁতে খেলিছে পথাৰত ফুটবল জধে মধে চিগাৰেট খালে খাবি আকৌ গালে ঘৰ বনাবলৈ প্ৰয়োজন হয় শিল চিমেণ্ট বালে মেকুৰীয়ে আছে খালত জুপি মাছ ধৰিবলৈ গৰুটোৱে আকৌ ৰখি আছে গোবৰ হাগিবলৈ এয়া হৈছে আধুনিক অসম নাই সমাৱেশ ইমানতে জানা মোৰ সপোনাৰ্থ কবিতাটো কৰি দিছো শেষ ছুটি হ'ল পাহৰাই থাকিলোঁ একো নাই দে সুন্দৰ হৈছে বঢ়িয়া এই কোন হ'লেও তাৰিফ কৰাৰ কাৰণে বহুত ধন্যবাদ ছাৰ ভগৱানে আপোনাক মংগল কৰক মিলিয়ে হ'ব বেছি আৰু এখন উস্তাদিখন মাৰি দিব নালাগে বুজিছ বেছি উস্তাদিখন মাৰি থাকিব নালাগে অ'কে ছাৰ হেৰি বোলো ছাৰ ক শুনি আছোং ক আমাৰ হোৱাটছআপৰ মালিকজনে যে হোৱাটছআপ এপ আছে যে তাৰ মালিকজনে মোক এটা প্ৰশ্ন দি পঠাইছে ডায়লগ দি পঠাইছে সেইটো বোলো কাবাক সুধিব দিছে আমাৰ বৰুণ দেৱতাক কি হ'ল ল'ৰা হোৱাটছআপৰ মালিকে বৰুণ দেৱতাক সুধিবলৈ তোলে এটা প্ৰশ্ন দি পঠাইছে ছাৰ দেখিছে মই কিমান জনপ্ৰিয় মানুহ স্বয়ং হোৱাটছআপৰ মালিকে মোৰ পিছা নেৰিছে মোৰ জনা আছে তই এনে কোৱাচোন সেই হোৱাটছআপৰ মালিকটোৰ নাম কি মালিকটো নহয় মালিকজন ক'ব লাগে ছাৰ মিলিয়ে ঠিক আছে মালিকজনৰ নাম কি একচুয়ালি বৰ্তমান সময়ত মালিকজনৰ নামটো বেছি ইম্পৰ্টেন্ট নহয় ডায়লগটো শুনক প্ৰশ্নটো শুনক বেটা চুৰক মোৰে পালে হ'ব দে ক
হ'ব ছাৰ ডিয়াৰ বৰুণ দেৱতা চিধা চিধি উত্তৰ দিবা এ বোলো আপুনি কিবা বৰষুণৰ আনলিমিটেড পেক এটা ভৰাই দিলা নেকি এ বৰষুণটো নেৰাই হ'ল যে মাকা খিচিচি একেৰাহে দিয়ে থাকে ৰ'দ দিয়া দেখোন নামেই নোলোৱা আই কামা এইবিলাক কি শুনিছো মই দে হেক মিলি আৰম্ভ হ'বহে এতিয়া আৰম্ভ হ'ব না ঐ তই ডাইৰেক্ট উত্তৰ দে যে তই কোনখন জাহাজত আজিলৈকে উঠি পোৱা নাই দুখন জাহাজৰ নাম ক জাহাজক ইংৰাজীত আকৌ চিপ বুলি কয় দেই মনত থবি হয় ছাৰ চিপ ন এই চিপটোক জাহাজ বুলি কয় এই খোৱা চিপটো নহয় আকৌ ন ছাৰ এই পেকেটত থাকে যে চিপছ 100 দিম দাঁত দুটা টকলককে সৰি পৰিব জাহাজক ইংৰাজীত চিপ বুলি কয় তই ডাইৰেক্ট জাহাজ কিখনৰ নাম ক ছাৰ মই লৰালি কালতে এখন জাহাজত উঠিব লাগিছিল ইংৰাজীত চিপ বুলি কয় সেই চিপখনত মই উঠিব নোৱাৰিলো এই চিপখনৰ নাম হৈছে স্কুলাৰশ্বিপ মই এবাৰো নাপালো ছাৰ স্কুলাৰশ্বিপ স্কুলৰ দিনৰ সময়ত এলপি স্কুল এম স্কুল ইত্যাদি এতিয়া পাবলৈ ভাগ্যতে নাই কি চিপৰ কথা কলি কি চিপ ছাৰ স্কুলাৰশ্বিপ মিলিছেতো স্কুলাৰশ্বিপত পালেগে এই জাহাজৰ নাম কব দিছিলো ছাৰ দ্বিতীয় চিপখন শুনক কওঁ নামটো দেখ দ্বিতীয় চিপৰ নামটো হৈছে বোলো ৰিলেশ্যনশ্বিপ লাভ ৰিলেশ্যনশ্বিপ আজিলৈকে ৰিলেশ্যনশ্বিপত মাকা উঠিও নেপালো আহিও নেপালো আৰু কামাই আকৌ খালে তোৰ দ্বিতীয় চিপৰ নাম ৰিলেশ্যনশ্বিপ কি শুনিছো এইবোৰ কেনে কবলৈ আহিছ ৰিলেশ্যনশ্বিপ স্কুলাৰশ্বিপ হ'ব দে তই ডাইৰেক্ট ক যে কাহে ধৰি গৈছে তই কচোন ভাৰতৰ কোনজন ব্যক্তিয়ে গোবৰ আৰু পেচাব খাই জীয়াই থাকে গৰুৰ গোবৰ গৰুৰ পেচাব অকে মাকা ভাবিব লগা প্ৰশ্ন এনেকুৱা এজন ব্যক্তি আছে না ভাৰতত যিয়ে গৰুৰ গোবৰ খাই জীয়াই থাকে ব্যক্তিজনৰ নাম কি এইটো চিধা চিধি কথা ছাৰ নেজানো প্ৰশ্নটো ইণ্টাৰনেটতে পাইছিলো বোলো এনেকুৱা এজন ব্যক্তি আছে ভাৰতত যিয়ে গোবৰ খাই পেচাব খাই জীয়াই থাকে সেই ব্যক্তিজনৰ নাম হৈছে ডক্টৰ ডক্টৰ মনোজ মিতাল মাই গড ডক্টৰ মনোজ মিতাল য়েছ ডক্টৰ মনোজ মিতাল কম বস্তু নহয় কিন্তু দেই ছাৰ এবাৰ আপোনালোকে ইণ্টাৰনেটতো চাৰ্চ কৰি চাব পাৰে তেখেতৰ বিষয়ে ন' প্ৰব্লেম হয় ছাৰ এটা বহুত নজনা কথা কিন্তু দেই জানিলো আজি হ'ব দে বঢ়িয়া আজি ভাল ক্লাছটো গ'ল দেই বঢ়িয়াকে গ'ল ক্লাছটো ছুটি ইমানতে বাই